নমস্কাৰ ভিউয়াৰ্স টিকেট একাউণ্টৰ নতুন ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছো আৰু আৰম্ভ কৰিবলৈ ওলাইছো আজিৰ ভিডিঅ' তো আজিৰ ভিডিঅ'টো হ'বলৈ গৈছে এটা আনবক্সিং ভিডিঅ' যদি আপুনি আনবক্সিং ভিডিঅ' ভাল পায় তেন্তে এই ভিডিঅ'টো আপোনাৰ কাৰণে বলক তেন্তে আজি ভিডিঅ'টোলৈ আৰম্ভ तो बक्स खोलाले দেখা পাব আপোনালোকে সেট টপ বক্স সেলফ বুলিকে আৰু এতিয়া খুনলে লিখা আছে এইবিলাক কিবা প্ৰমোট ওয়ার্ল্ড বুলিকে তো এটো আছে এটা মানে সেট টপ বক্স ট্ৰে হয় আৰু মানে ইয়াৰ ওপৰত ধুনীয়াকৈ সেট টপ বক্সটো মানে আপোনালোকে ওয়ালত মাউন্ট কৰি থব পাৰে আৰু মাউন্ট কৰি মানে তাৰ ওপৰত বক্সটো সেট টপ বক্সটো আপোনালোকে ধুনীয়াকৈ থৈ দিব পাৰে আৰু ইয়াৰ লগতে এটা আছে মানে টিভি ষ্টেণ্ড অৰ্থাৎ মানে ওয়ালত মানে লগাই থব কাৰণে টিভি ষ্টেণ্ড তো হেতুলো মানে ইয়াৰ লগতে অৰ্ডাৰ দিছিলো তো দুটা বস্তু আহিছে তো এটো দেখা পাইছে এটো হৈছে আপোনালোকৰ 32 ইঞ্চি টিভিৰ মানে এটো মানে মাউন্ট কৰিব পাৰে আৰু ইয়াতে তো এটো আহিছে ইয়াৰ লগতে লিখা আছে LED LCD ওয়াল মাউন্ট তেনেকুৱা লিখা আছে তো এটো হৈছে আপোনালোকৰ সেটআপ বক্স ট্ৰেখন আৰু ইয়াৰ লগত আহিছে স্ক্ৰু লগতে গুটকা আৰু দেখা পাই আছে বগা কালাৰৰ গুটকা আছে আৰু ধুনিয়া মানে স্ক্ৰু আছে এটো সাইড কৰি দিলো আৰু মেটেলটো মোটামুটি ভালে আছে আৰু ডাটা আছে 50 mm টিনৰ হয় মেটেলটো টিনৰ হলিও মানে ডাট আছে আৰু লগত মানে সাইড বার এটা আছে ধুনিয়াকৈ সাইড বার এটা অলপ ঢিলা আছে তো স্ক্ৰু ড্ৰাইভাৰ হয় ধুনিয়াকৈ টাইট কৰি লম এতিয়া আমি যাতে মানে টাইট হৈ থাকে আৰু ঢিলা আছিল তো এটো টাইট কৰি আন এটা টাইট কৰি লম আনটো ঠিক তেনেকুৱা মানে টাইট কৰি লম আৰু ধুনিয়াকৈ এটা দেখা পাইছে আপোনালোকে এটা দেখা পাইছে দুটা ফুটা আছে ইয়া সাইডত মানে ওয়ালত মানে লগাবৰ কাৰণে লগতে ড্ৰিল মেচিনৰ সহায়ত মানে গুটকাটো লগাই এই দুটা ফুটাত মানে স্ক্ৰু কেটা ধুনিয়াকৈ লগাই ল'ব পাৰে আৰু তো এখানে সুবিধা দিছে ওকে এতিয়া আমি টিভি ষ্টেণ্ডাল খুলি চাম ধুনিয়াকৈ কাটি দিছো ধুনিয়াকৈ মানে ব্লেড এখনৰ লগত এতিয়া কাটি খুলি চাম ধুনিয়াকৈ আৰু এটো আছে কোলা কালাৰৰ আছে আৰু একে সেম কালাৰ তো ইয়াটো আপোনালোকে দেখাব স্ক্ৰু থাকিব লগতে গুটকা থাকিব এটা হৈছে তো গুটকা পেকেট 4টা আছে এটা মানে 4টা হোল আছে 4টা হোল মানে ধুনিয়াকৈ হোল কৰি মানে ধুনিয়াকৈ মাউন্ট কৰিব লাগিব আৰু তো এটা দেখা পাইছে ইয়াৰ টিনৰ কোৱালিটি এটো টিনৰে হয় মেটেলটো কিন্তু অলপ মানে হালকা আছে তো আৰু তো প্ৰাইসটো অনুসাৰে বাৰু ঠিকে আছে ভ্যালু ফৰ মানি আৰু দামটো বৰ বেছি নহয় মাত্ৰ 320 টকা লৈছিল দুইটা মিলাই আৰু দুইটা মিলাই 320 টকা লৈছিল আপোনালোকে এইটো বস্তু আনিব প্ৰডাক্ট আনিব বিচাৰে তো ডেসক্ৰিপচনৰ লিংকটো দিয়া থাকিব তো ডাইৰেক্ট আপোনালোকে ডেসক্ৰিপচনৰ পৰা গৈ আপুনি এই বস্তুটো ফ্লিপকাৰ্টৰ পৰা আনিব পাৰে তো এইটো বস্তু আনিছিলো মই ফ্লিপকাৰ্টৰ পৰা যদি ভাল লাগিলে তেতিয়াহলে ভিডিওটো এটা লাইক কৰি দিব আৰু যদি চেনেলটো নতুন আছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু এইটো ফিটিং কৰা ভিডিও এটা আহি আছে অতি শীঘ্ৰে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব